ৰজা জুবিন গাৰ্গক আমি অমৰ কৰি ৰাখিব লাগিব। আসুৰিক শক্তি দমন হ'ব লাগিব, দোষী শাস্তি পাব লাগিব। জুবিনৰ সৈতে কি হ'ল আজিও আমি অজ্ঞাত। জুবিনে ন্যায় নাপালে চৰকাৰ জনসাধাৰণ সকলোৰে বিফলতা। ৰজা জুবিন গাৰ্গৰ হত্যাক লৈ দ্বিতীয়বাৰৰ বাবে ন্যায়িক আয়োগত সাক্ষ্যদান গৰিমা শইকীয়া গাৰ্গৰ। সাক্ষ্যদান কৰি সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালত প্ৰতিষ্ঠা হওক, ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতৰ হওক, সজোৰে বিশেষ আদালতৰ দাবী তুলিলে ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে উল্লেখ কৰে 19 ছেপ্টেম্বৰত জুবিনৰ সৈতে কি হ'ল আজিও আমি অজ্ঞাত। এই কথাটোৱে যদি আমি গম নাপাওঁ, ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ ক'ত বিশ্বাস থাকিব। এইদৰে মন্তব্য কৰি গৰিমা শইকীয়া গাৰ্গে লগতে উল্লেখ কৰে, জুবিন গাৰ্গে ন্যায় নাপালে এয়া চৰকাৰ জনসাধাৰণ সকলোৰে বিফলতা। আপোনালোকে সকলোৱে জানে কোন অসুৰ হ'ব পাৰে আৰু জুবিনৰ এই পৰিণামৰ কোন অভিযুক্ত হ'ব পাৰে, কাৰ দুখ হ'ব পাৰে। জুবিনক যদি তেনেকৈ সদায় অমৰ হৈ থাকিবলৈ দিয়ে প্ৰতি ক্ষেত্ৰতে, আমিতো সদায় সেইটোৱে বিচাৰিছো, জুবিন অমৰ হৈ থাকিবই থাকিব, সকলোৱে ৰাখিবই। 19 ছেপ্টেম্বৰ তাৰিখে কি হ'ল আজিলৈকে গম পোৱা নাই, আৰু সেই কথাটো যদি নোলায় তেনেহ'লে আমাৰ আৰু ন্যায়ৰ ওপৰত কি ভৰসা থাকিব। ন্যায় প্ৰক্ৰিয়াটো খুব কটকটীয়াকৈ একদম পানী নসৰকাকৈ হ'ব, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইখিনি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস এইকাৰণেই কৰিছোঁ যে জুবিন গাৰ্গৰ কাৰণে নহ'লে আৰু অসমত কাৰ কাৰণে হ'ব। তেতিয়াহ'লে যদি জুবিনে ন্যায় নাপায়, তেতিয়াহ'লে অন্য আনসকল জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব। আসুৰিক শক্তি দমন হ'ব লাগিব, দোষীয়ে শাস্তি পাব লাগিব। জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নোহোৱাটো সুখৰ খবৰ বুলি উল্লেখ কৰি জুবিন গাৰ্গক এনেদৰে সকলোৱে অমৰ কৰি ৰাখিব লাগিব বুলিও মন্তব্য কৰে ৰজাৰ পত্নীয়ে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আপুনিও লিখক #JusticeForJubin Garg। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আসাম ডিজিটেল। তোমারে কথা সোধে নসৰকাকৈ হ'ব, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইখিনি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস এইকাৰণেই কৰিছোঁ যে জুবিন গাৰ্গৰ কাৰণে নহ'লে আৰু অসমত কাৰ কাৰণে হ'ব। তেতিয়াহ'লে যদি জুবিনে ন্যায় নাপায়, তেতিয়াহ'লে অন্য আনসকল জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব পাৰে। সেয়া মই প্ৰতিদিনে কৈ আহিছোঁ যে জুবিন সকলোৰে আৱেগ, সকলোৰে স্বাভিমান। জুবিনৰ কাৰণে জুবিনৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো দুৰ্ভাগ্যজনক বুলি শব্দটোও আচলতে তাক বুজাব নোৱাৰে। সেইটো একেবাৰে আমাৰ কাৰণে খুব এটা বেলেগ যন্ত্ৰণাদায়ক কথা এটা, আৰু এইটো কথাৰ যদি আমি 19 ছেপ্টেম্বৰ তাৰিখে কি হ'ল আজিলৈকে গম পোৱা নাই, আৰু সেই কথাটো যদি নোলায়, তেনেহ'লে আমাৰ আৰু ন্যায়ৰ ওপৰত কি ভৰসা থাকিব। গতিকে আমি সকলো এটা প্ৰক্ৰিয়াৰ মাজত যিহেতু চলি আছে, ন্যায় ব্যৱস্থাৰ ওপৰতো আমি ভৰসা কৰিছোঁ। যিখিনি লাগে আমি কৰিব লগাখিনি আমি কৰি আছোঁ। সেই যুঁজ আমাৰ সকলোৰে, এইখিনি গোটেই অসমবাসীৰ, এয়া চৰকাৰৰ। আৰু যদি এই প্ৰক্ৰিয়াটো কেনেবাকৈ বিফল হ'বলৈ হয়, তেতিয়াহ'লে কিন্তু গোটেই অসমৰে বিফলতা। সেয়া চৰকাৰৰ বিফলতা, ন্যায় ব্যৱস্থাটোৰ বিফলতা। সেইকাৰণে মই নাভাবোঁ যে অসমে এনেকৈ হাৰ মানিব।